ফ্ৰেণ্ডছ লেপটপৰ পৰা ফোনত বা ফোনৰ পৰা লেপটপত ওয়্যাৰলেছলি কেনেকৈ ডাটা ট্ৰান্সফাৰ কৰিব পাৰি মই আজি এইটো ভিডিঅ'ত ক'ম সো হেল্ল' গাইজ মোৰ নাম হ'ল নয়ন আৰু আপোনালোকে চাই আছে টেক ফৰ অসম সো গাইজ বেচিকেলি হয় কি আমি কেতিয়াবা ইমাৰ্জেঞ্চিত ডাটা কেবল দি আমি আমাৰ লেপটপত ডাটা ট্ৰান্সফাৰ কৰোঁ ফোনৰ পৰা হয়নে কিন্তু ওয়্যাৰলেছলি কেনেকৈ আমি ডাটা ট্ৰান্সফাৰ কৰিব পাৰোঁ সেইটো আমি বহুতে হয়তো জানে কিন্তু বহুতে নাজানে সো মই আজি এইটো ভিডিঅ'ত ক'ম যে কেনেকৈ আমি ওয়্যাৰলেছলি ফোনৰ পৰা লেপটপত ডাটা ট্ৰান্সফাৰ কৰিব পাৰি সো গাইজ বেলেগ একো কৰিব নালাগে বাছ এটা এপ্লিকেশ্যন আপুনি আপোনাৰ ফোনত আৰু লেপটপত ডাউনলোড কৰিলে আপোনাৰ কাম হৈ যাব সো কেনেকৈ কৰে মই এই ভিডিঅ'ত ক'ম সো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব সো গাইজ প্ৰথমতে আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা এই এপটো ডাউনলোড কৰি ল'ব ঠিক আছে তাৰপিছত অপেন কৰিলে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব দেন আপোনালোকে তাৰ ওপৰত তিনিডাল লাইনছ দেখিব তাতে ক্লিক কৰিব তাৰপিছত ইনষ্টল ডেস্কটপ অপশ্যনটোত চিলেক্ট কৰিব তাৰপিছত আপোনালোকে এটা ভেলিড ইমেইল আইডি দিব লাগিব য'ত আপোনালোকে ডেস্কটপ ভাৰ্জনৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে লিংক এটা পাব তাৰপিছত চেণ্ড অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনাৰ লেপটপত ইমেইলটো চেক কৰিব ইমেইলটো চেক কৰাৰ পিছত অপেন ইমেইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেই এপ্লিকেশ্যনৰ ইমেইল এটা পাব তাতে আপোনালোকে ডাউনলোড লিংক এটা দেখিবলৈ পাব সো মই এটা অপেন কৰি দেখাই আছোঁ সো অপেন কৰাৰ লগে লগে এনেখন ইণ্টাৰফেচ খোল খাব আৰু তলফালে ওলাই আহি দেখিব যে উইণ্ডোজ অপশ্যন এটা আছে তাতে ক্লিক কৰিব কাৰণ মোৰ হ'ল উইণ্ডোজ যদি মেক আপোনাৰ তো মেকত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকৈ ডাউনলোড অপশ্যনটো পাই যাব ঠিক আছে সো গাইজ মোৰ এপ্লিকেশ্যন ডাউনলোড হৈ গ'ল সো এতিয়া মই ইনষ্টল কৰি দেখাই আছোঁ আপোনালোকক সো ইনষ্টল হওঁতে 2 পৰা 5 মিনিটছ ল'ব পাৰে সো আপোনালোকে অলপ ৱেইট কৰি ল'ব আৰু এবাৰ ইনষ্টল হোৱাৰ পিছত আৰু একো প্ৰব্লেম নাই আপুনি যেতিয়া মন যায় তেতিয়া ফাইল ৰিচিভ আৰু চেণ্ড কৰিব পাৰিব একেবাৰে ইজিলি ঠিক আছে অলপো টাইম নলয় চেণ্ড কৰোঁতে আৰু ৰিচিভ কৰোঁতে ঠিক আছে সো খালি ইনষ্টল কৰোঁতে ইনষ্টলেশ্যনৰ কাৰণে অলপ টাইম ল'ব বাকী আৰু অলপো টাইম নলয় ঠিক আছে সো ইনষ্টল হৈ লওক সো আপোনালোকৰ অলপ টাইম ল'ব পাৰে সো অলপ ৱেইট কৰি ল'ব পেচেঞ্চ ৰাখি পেলাই ঠিক আছে সো মোৰ ইনষ্টল হৈ গ'ল সো মই এতিয়া ফোনত দেখাইছোঁ কেনেকৈ কি কৰে সো ফোনত আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব ঠিক আছে সো অ'পেন কৰাৰ পিছত আপোনালোকে এটা দেখিব পাৰিছে বহুতো অপশ্যন আছে অডিঅ' ভিডিঅ' ঠিক আছে ফটোজ আপোনালোকে যি চেণ্ড কৰিব বিচাৰে চেণ্ড কৰিব পাৰে সো মই এটা ভিডিঅ' এটা চেণ্ড কৰি আপোনালোকক এক্সাম্পল হিচাপে বুজাই আছোঁ সো এটা মই এটা ভিডিঅ' এটা চিলেক্ট কৰি লৈছোঁ ঠিক আছে সো চিলেক্ট কৰাৰ পিছত মই এটা চেণ্ড অপশ্যনটোত ক্লিক কৰিলোঁ সো দেখিব পাৰিছে তাৰপিছত এটা কোড এটা জেনেৰেট হ'ব সেই কোডটো আপোনাৰ লেপটপত সেই এপ্লিকেশ্যনটোত বহাব লাগিব ঠিক আছে সো মই লেপটপ অ'পেন কৰি দেখাই আছোঁ লেপটপত সেই এপ্লিকেশ্যনটো অ'পেন কৰি দেখাই আছোঁ আৰু ছেইম কোডটো সেই লেপটপৰ এপ্লিকেশ্যনত পুট কৰিব লাগিব মানে বহাই দিব লাগিব সো মই বহাই দেখাই আছোঁ সো বহোৱাৰ পিছত আপোনালোকে থকা ৰেড কালাৰ এণ্টাৰ বাটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই এপ্লিকেশ্যনত সেই ফাইলটো আহি যাব আহি যোৱাৰ পিছত তলত দেখিব পাৰিব আপোনালোকে তলত একেবাৰে তলত ডাউনলোড অপশ্যন এটা আছে দেখিব পাৰিছে সেই ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব তেতিয়াহে আপোনাৰ ফাইলটো ডাউনলোড হ'ব ঠিক আছে সো মই এটা ডাউনলোড অপশ্যনত ক্লিক কৰি দেখাই আছোঁ সো দেখিব পাৰিছে আপোনালোকে মই ডাউনলোড অপশ্যন ক্লিক কৰাৰ লগে লগে লাহে লাহে ফাইলটো ডাউনলোড হ'বলৈ লৈছে ঠিক আছে এতিয়াহে আপোনাৰ ফাইলটো আপোনাৰ লেপটপত ডাউনলোড হৈছে ঠিক আছে সো এনেকৈ আপোনালোকে ইজিলি ফাইল ট্ৰান্সফাৰ আৰু ৰিচিভ কৰিব পাৰিব আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই লেপটপৰ বা ফোনত কেনেকৈ ফাইল ট্ৰান্সফাৰ কৰে তাকে দেখাম সো ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰিব যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে তলত কমেণ্ট কৰি জনাব সো লগ পাম এটা নতুন ভিডিঅ'ত সো তাৰ আগত এটা কথা ক'লে যদি চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব সো লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়াহ'লে বাই বাই জয় অসম